মিল্ক গাখীৰ আৰু আজি বাটাৰে নাখাওঁ কৈছে, লাচি গাখীৰ দি। যোৱাকালি খালে, যোৱাকালি বাটাৰৰ লগত খালে। তো মই সকলোকে মোৰ চেনেলখিনি স্বাগতম জনাইছোঁ। আৰু মই এইকেইদিন ঘৰত নাছিলোঁ, আহিলোঁ 3 দিনমান হ'ল। ভিডিঅ' অলপ বনাইছোঁ কিন্তু দিয়া নাই, কেতিয়া দিম নাজানো। আজি আকৌ যাবই হ'ল। তো এতিয়া ৰাতিপুৱা উঠি গা পা ধুই ভাত বনালোঁ, দালি বনালোঁ। আৰু এতিয়া মই বনাম এইখিনি দালি চব। আৰু এতিয়া মই বনাম দেখাইছোঁ। কেপচিকাম এনেকৈ কাটি ল'লোঁ। মোৰ মাতটো এইকেইদিন বহি আছে অলপ। কেপচিকাম কাটি ল'লোঁ, ফ্ৰাই কৰিম। আৰু এইফালে বেঙেনা কাটি থৈছোঁ, বেঙেনা ফ্ৰাই কৰিম। তো চাই থাকক। তো মই ইয়াত গুলি ল'লোঁ চাউলৰ গুড়ি। পিচি আনিলোঁ মই নিজে পটাত পিচি আনি সানি লৈছোঁ, ভালদৰে লগাই লৈছোঁ। ইয়াত দিছোঁ মই অলপ নিমখ, অলপ হালধি আৰু অলপ চেনি দিছোঁ। আৰু অলপ চুজি দিলে ভাল হয়, মানে খৰখৰীয়া হয়, খাই ভাল লাগে। কিন্তু চুজি বৰ্তমান নাই দিয়া। তো বনাই আছোঁ। এনেদৰে পটল ফ্ৰাই কৰি খায়ো ভাল লাগে। তেল মই কমকৈ দিছোঁ, পিছত আকৌ দিম। এইফালে বেঙেনা এখন হাতে ভালকৈ লগাব পৰা নাই, প্লেটখন ধৰি ল'ব লাগিব। মোবাইলটো এখন হাতে ধৰি আছোঁ যে অলপ নাচি আছে। তো মোৰ কেপচিকাম ফ্ৰাই হৈ গ'ল। ইয়াত চব কেপচিকাম ফ্ৰাই এপিচ এপিচকৈ হ'ল। তো আপোনালোকেও বনাই কিনি খাই চাব কেপচিকাম ফ্ৰাই। আৰু এইফালে মোৰ বেঙেনা হৈ আছে। খাবই হ'ল। এতিয়া আকৌ মাছ 4জনী লৈ আহিছে। তো কাটিলোঁ, বাচিলোঁ, এইবিলাক কাটিলোঁ বাৰু। লগতে নাই থকাৰ ভিতৰৰ পৰা চাফা কৰিলোঁ। আৰু এতিয়া লাগি আছে আমাৰ ধানবিলাক দলিত ঢালিছে। এক দুলি ভৰ্তি হ'লেই। এইফালে আছেই আৰু ভৰ্তি। গুড মৰ্ণিং। আজি আমি ঘৰলৈ যামগৈ ডিব্ৰুগড়ৰ পৰা। তো আজি লাষ্ট যাম আৰু 1 ঘণ্টামান লাগিব। এইফালে অলপ ভাত আছে, খোৱা হয় যদি হ'ব, নহ'লে পেলাই দিম। আৰু এইবিলাক সামৰিছোঁ, এইবিলাক ডাব্বা চাব্বাবিলাক সেইবিলাক ৰেডি কৰিছোঁ। এইফালে আৰু দেখাই আছোঁ। তো এতিয়া যোৱাৰ আগত বনাব লৈছোঁ পাস্তা, পিঁয়াজ, বিলাহী। আৰু মই ইয়াত এতিয়া অলপ পানী এড কৰি দিম। কিয়নো পাস্তাখিনি ভিজাইছিলোঁ, কিন্তু মেগীখিনিতো পানী দিয়া নাই। তো মেগীখিনিতো ভিজিব লাগিব। পানীখিনি আকৌ শুকুৱাই দিম, গেছটো ফুলকৈ দি দিম। তো ৰেডি মোৰ মেগী পাস্তা। এইফালে আছে মিষ্টাৰ আৰু মোৰ কাৰণে। ল'ৰাক দিওঁ। তো ইয়াতে খাব মেগী পাস্তা। কাপোৰ মেলি দিছিলোঁ, গা ধুই শুকুৱালে নে নাই তাকে চাব আহিছোঁ। বস্তু ওলাই দিলোঁ, অলপ অলপকৈ নি আছে। কেণ্টিনত আহিলোঁ, কেণ্টিনত সোমালোঁ। কি ল'ম আৰু চাই লৈছোঁ। চাবোন তাবোন আছে, এইফালে ফ্লাক্স আছে, ফেন আছে। মোৰ বিশেষ এটা বস্তু নাই। তো চাওঁ। আহিলোঁ, মোক নিজেই বস্তু ভৰাব দিছে, সোমাব দিছে, তাৰ কাৰণে ভাল লাগিছে। আৰু মই এতিয়া
ল'ম চাবোন তো চাহ তাহক মই লৈ লওঁ তো মই ওলাই দিছোঁ और भी है बड़ा भी है छोटा भी है 3 छोटा भी और এদিনৰ পৰা ওলাই আহিলোঁ ফুল বাগান পালোঁ তো এতিয়া আহিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰত একদম বাজিছে 2টা বাজিছে আৰু পূৰা ৰ'দ দিয়ে এয়া দুপৰীয়া সময় ব্ৰহ্মপুত্ৰ হ'লেও বহি আছে আৰু তাকে লিখা আছে ফুচকা আইচক্ৰীম চাৰ্জ লগাই দিছোঁ তিনিচুকীয়া ৰেল ষ্টেচন বহুতেই ধুনীয়া ড্ৰাইভাৰে মোক শ্ল' কৰি দিছে মানে মোৰ হাজবেণ্ডে ভিডিঅ' কৰাৰ কাৰণে বহুত ধুনীয়াকৈ বনাইছে আপোনালোকে চাৰ্জ খাব লৈছোঁ নিৰামিষ দিছে এতিয়া মাংস আৰু মাছ আহিব তিনিচুকীয়া তিনিকুণীয়া পুখুৰী ভাত পানী খাই ল'লোঁ ডেইলি বজাৰ পুৰণা ৰেল ষ্টেচন তিনিচুকীয়া অভাৰব্ৰিজ এইটো ছাইডত প্লেটফৰ্ম আছে আৰু এইফালে থানা চাৰিআলি নগৰ ট্ৰেইন লাগি আছে গুৱাহাটী যাব পৰা হৈ আছে চিট বেল্ট মাৰি ল'লোঁ চিট বেল্ট আগতেও মাৰিছোঁ কিন্তু মাৰি দেখিব ভাল নালাগে নিজকে বান্ধি থৈ দিয়া নিচিনা মাৰি চাইছোঁ আৰু মাৰি আছে মেইন টাউনত আছোঁ কি কৈছা অকল বিনাই আছে কি কৰিছা এইটো ল'ব পাৰিবা নাই উঠ কামোৰা খাই একদম পকা এফালে তলত এফালে মাটি এফালে কচু কি কচু শাক খাবা নেকি নে এইবিলাক গাহৰি দানা অঁ গাহৰি দানা ঘৰটো টিং লগাইছে পাকঘৰটো এফালে কৰিব এইফালে হাই কৈ দিয়া কৈ দিয়া হাই কৈ দিয়াচোন হাই এইফালে এইফালে অঁ তুমি কিবা ক'বা নেকি এয়া গৃহস্থ হে এতিয়া একো নকওঁ গৃহস্থ পূৰা কামত ব্যস্ত মানে এফালে দেখক এইফালে এইফালে কি হয় মুগা এৰি অঁ এইখিনি কি হয় মুগা এৰী পলু এইখিনি আৰু পকিবলৈ কিমান দিন লাগিব এইখিনি আৰু 10 দিন লাগিব মুঠতে বিহু পাই যাব বিহু পাই যাব অঁ তাৰপৰা এইবাৰ তুঁহগুৰি গাহৰি কাৰণে অঁ আগতেতো তোমাৰ গাহৰি নাছিলে নহয় নাছিলে এতিয়া তুমি চিপছ খাইছা চিপছ খাইছা মই কৈ দিয়া খোৱা খাইছোঁ কৈ দিয়া এজনী আমাৰ মেৰীজনী মোৰ এজন ফ্ৰেণ্ডে তোমাক বহুত পচন্দ কৰিছিলে আৰু যদি ভিডিঅ'টো চাইছে তেনেহ'লে চাই ল'বা যে তিনিচুকীয়াৰ আমাৰ সৰু বোৱাৰীজনী কেতিয়াবা সোধা যে বোৱাৰীজনী কোনজনী এইজনী বোৱাৰী অঁ কৈ দিয়াচোন তুমি কিবা ক'ব আছে যদি কথা পাতিছিলা বাৰু মোৰ ফোনৰ পৰা কথা পাতিছিলোঁ বাৰু চেহেৰাটো দেখা নাই আছিলে অঁ মোকো দেখা নাই চাগে কিবা এটা কৈ দিয়া তেওঁক কিবা ক'ব আছে যদি ক'ম বাৰু তোমাৰ নম্বৰটো বিচাৰিছিলে মই নিদিলোঁ মানে তোমাৰ নম্বৰটো তোমাৰ দুইজনৰ এটাই নম্বৰ যে সেইকাৰণে দিবলৈ টান পালোঁ আৰু এফালে আমাৰ কচু চাং পোহৰত আহা কচু এক্সাম কেনেকুৱা হৈছে এক্সাম ভালে হ'ল অঁ এইবাৰ কোন ক্লাছলৈ পাবা 5 অঁ সি বহুত ধুনীয়া ধুনীয়া মানে অভিজ্ঞতা আছে তো ইয়াৰ লগত অকণমান কিবা কিবি গাই শুনাই দিয়া গোৱা আকৌ কিবা এটা ইয়া দেউতা
কৃষ্ণ 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 হাতখন বোকা অঁ ধুই লওক আহা আহিবা 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 আহিব বিচাৰিছে চা আহিবা তুমি ভাল আৰু তোমাৰ ডিউটি যদি নাই যোৱা নাই যোৱা এই জন্ম হোৱাৰ পৰা যোৱাই নাই এৰি দিলা নেকি নহয় যাম বুলি ভাবিছোঁ কি হয় আকৌ তিনিচুকীয়া MC ৰাতি 6টা বাজি গ'ল ডুমডুমা পাইছোঁহি এতিয়াও ঘৰ পাওঁতে একদম পূৰা আন্ধাৰে গ'ল আৰু মই ডুমডুমা টাউন সেয়া আহি পালোঁ আহি আকৌ ৰেডি হ'লোঁ শদিয়া যাব লাগে ঘৰলৈ আহিলোঁ আহি কিনি হাত মুখ ধুলোঁ ড্ৰেছ চেঞ্জ কৰিলোঁ মেখেলা চাদৰ পিন্ধিলোঁ তো মেখেলা চাদৰ পিন্ধাৰ কাৰণ হ'ল এতিয়া শদিয়াত মানে যাব লাগে তাত